মেছেজখিনি কমপ্লিট কৰি দেখুৱাই দিয়ক না ইমানখিনি মান সন্মান প্ৰথম হ'ল যদি তেওঁলোকে আৰক্ষীৰ ওচৰত যায় তেতিয়াহ'লে আমিও তেনেহ'লে আৰক্ষী আৰু আইন ব্যৱস্থাৰ ওচৰত যাব লাগিব আৰু ছেকেণ্ডলি ক্ষমা খুজিতো আৰু এতিয়া লাভ নাই তেওঁকতো আগে পাছে বহুতবাৰ বুজালোৱে বুজোৱাৰ পিছত যেতিয়া নুবুজে সেই মানুহকতো আৰু ক্ষমা কৰিও লাভ নাই আৰু আঁকোৱালি লোৱাৰো একো প্ৰশ্ন নুঠেই তাতে আৰু একো তেওঁলোকে যে অভিযোগ উত্থাপিত কৰিছিলে কিমান দূৰলৈকে সত্য এইটো মই আপোনাৰ আগতে ক'লোঁ মোৰ মাহঁতে ক'লোঁ পেহীহঁতে ক'লোঁ যে এইটো 100% ফল্ছ এলিগেশ্যন মেছেজত মোক কেনেকুৱাকৈ ৰিপ্লাই দিছে আজি জোৰোণৰ দিনা চাব দেই আজি জোৰোণৰ দিনা মই ধুনীয়াকৈ সাজি কাচি আছোঁ সাজি কাচি থাকি ধুনীয়াকৈ জোৰোণখন পাৰ কৰাইছোঁ তাৰপিছত সিহঁতক মই বেয়া ৰেছপন্সো কৰা নাই আজি সিহঁতে মোক বস্তুৰ কাৰণে কিবাখিনি দাবী কৰা বুলি ক'ব পাৰে কিন্তু মইতো সিহঁতক সোধক লাগে মইতো তেওঁলোকক কাকো বেয়া ব্যৱহাৰ কৰা নাই জোৰোণ গৈছে ধুনীয়াকৈ নাচি বাগি ফূৰ্তি তামচা কৰি আছোঁ মোৰ ঘৰৰ মানুহে জানে লগা হ'লে আপোনালোকক মই ভিডিঅ' ফুটেজ দিব পাৰোঁ কিন্তু সিহঁতে আজি কিবা বস্তু ডিমাণ্ড কৰা বুলি কৈছে কিবা কৈছে মই সেইবিলাক মানে সম্পূৰ্ণ মানে মিছা মই সিয়াক কিবা এটা মানে হ'বলগীয়া হাজবেণ্ড হিচাপে কিবা এটা নিজৰ মনৰ কথা ক'ব পাৰোঁ কিন্তু সিটোতো মানে ধৰি থাকিবলগীয়া কোনো কথা নাই আৰু সিহঁতেচোন কথাই প্ৰতি কৈয়ে থাকে তই কিন্তু ইঞ্জিনিয়াৰৰ ঘনীয়ে হ'ব ওলাইছ তেনেকুৱাকৈ মানে সিহঁতে দেখুৱাই থাকে সিহঁতৰ মাক দেউতাকৰ লগতো মানে খা খবৰ কৰিলে সিহঁতে মানে কৈয়ে থাকে আমাৰ কিন্তু বংশটো এনেকুৱা দেই আমাৰ ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে মেজিষ্ট্ৰেট আছে গতিকে আমাৰ খানা পিনাবোৰ ভাল হ'ব লাগিব সিহঁতেচোন নিজে তেনেকুৱাকৈ কৈ থাকে আৰু জোৰোণৰ দিনাখন মই সিহঁতৰ মানে কি মাক মই সুধিছোঁ বোলে গৈ পাইছেনে পা নাই তাৰপিছত আৰু মায়ে পোৱা নাই বুলি ক'লে তাৰ কিছু সময় পিছতে আৰু মানে দেউতাই ফোন কৰিলে এতিয়া মানে কমপ্লেইন কৰিব সিহঁতে কৈছে কি যে সেই ধীৰা তুমি কি কৰি আছা মই কৈছোঁ দেউতা মই অকণমান ফূৰ্তি কৰি আছোঁ সেই যদি তুমি ব্যস্ত আছা নেলাগে দিয়া কালি ৰাতিপুৱা মই কৈছোঁ দেউতা কি বা হৈছে কওকচোন কওক এতিয়াই কওক তাৰপিছত আৰু দেউতাই ক'লে কি যে সেই খানাটোচোন মানে সেই মানে বেয়া কৰিলে আৰু বেয়া কৰা বুলি কৈছে মোৰ ভাইটিক চিকাৰেট বদনামী পৰিচয় দিয়ে কৈছে ছোৱালীজনীয়ে দেউতা আমাৰ খুৰাহঁতক মাৰিব খেদে মায়েকে মাৰিব খেদে চেয়াৰত বহিব নিদিলে মাতি নি কুকুৰ লগাই দিলে হয় নেকি মাতি নিলে তেখেতসকলে কুকুৰ লগাই দিলে কি বিলাক বদনামী হা মই মুখ খোলা নাই মুখ খুলিলে কিন্তু আৰু বেছি বেয়া হৈ যাব